अखिल असम मगर संघ जिंदाबाद 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 भारत गुलामी जिंदाबाद 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 अखिल असम मगर संघ जिंदाबाद 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 भारत गुलामी जिंदाबाद जिंदाबाद उदालगुरि जिल्ला मगर आफादनि बानजायनायाव रौता थाराजुलियाव पिटिआरनि मोनब्रै जिल्लाजों लोगोसे दुलाराय आसाम मगर आफादनि 23थि मकर संक्रान्ति फोरबो फालिथायखौ 13 आरो 14 जानुवारियाव साननैनि हाबाफारि लानानै गाजा गोमजायै फालियो। लोगोसे बे हाबाफारियाव सोनाब बेंगल, सिक्किम आरो दार्जिलिंनिफ्रायबो बाहागो लाफैदों होनना खौरांगिरिफोरनो फोरमायदों। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অহা অতিথিসকল ইয়াত আহি পাইছিলে, যেনে আমাৰ ছিকিম ৰাজ্যৰ পৰা আহিছিলে, ৱেষ্ট বেংগল, দাৰ্জিলিং আৰু কালিম্পং আৰু ডুৱৰ্ছ অঞ্চলৰ পৰা তেখেতসকল আহিছিলে। আৰু আমাৰ অসমৰ যেনে তিনিচুকীয়া, ডিব্ৰুগড়, ইফালে আপোনাৰ গোলাঘাট, শোণিতপুৰ, আমাৰ BTCৰ 4টা জিলা গোটেইকেইটা আমি মিলি পেলাই এটা আমি সিদ্ধান্ত লৈছোঁ। মগৰ সমাজৰ কি ধৰণৰ আয়োজন কৰিছে আৰু কেনেকুৱা ধৰণৰ আয়োজন কৰিছে, কেইদিনীয়া কাৰ্যসূচী আছিলে? আজি আমাৰ এই ওদালগুৰি তাৰাজুলি অঞ্চলত সদৌ অসম মগৰ সংঘ অসম ৰাজ্যৰ তত্বাৱধানত আৰু ওদালগুৰি জিলাৰ সহযোগত আজি সমগ্ৰ অসমত বসবাস কৰা মগৰসকলৰ যিটো মাঘ বিহুৰ উৎসৱ, মাঘে সংক্ৰান্তি ফেষ্টিভেল বা উৎসৱ বুলি কয়, আজি এই মাঘে সংক্ৰান্তি ফেষ্টিভেলটোত আজি অসমত যিটো বিহুৰ উৎসৱ সেই একে সম্বন্ধ ৰাখি পেলাই আমি আজি সমূহ মগৰসকলে আজি এটা জাতীয় উৎসৱ, যিহেতু মাঘে সংক্ৰান্তি ফেষ্টিভেলটো হ'ল আমাৰ মগৰ জাতিটোৰ জাতীয় উৎসৱ হিচাপে আজি আমি ইয়াত পালন কৰিবলৈ আজি দুইদিনীয়া কাৰ্যসূচী লৈ পেলাই আমি আজি কাৰ্যসূচীটো আগবাঢ়ি আছে। আৰু যোৱাকালি সন্ধিয়া আমাৰ এক্সিকিউটিভ হৈছিলে, তাত আমাৰ বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অহা অতিথিসকল ইয়াত আহি পাইছিলে, যেনে আমাৰ ছিকিম ৰাজ্যৰ পৰা আহিছিলে, ৱেষ্ট বেংগল, দাৰ্জিলিং আৰু কালিম্পং আৰু ডুৱৰ্ছ অঞ্চলৰ পৰা তেখেতসকল আহিছিলে। আৰু আমাৰ অসমৰ যেনে তিনিচুকীয়া, ডিব্ৰুগড়, ইফালে আপোনাৰ গোলাঘাট, শোণিতপুৰ, আমাৰ BTCৰ 4টা জিলা গোটেইকেইটা আমি মিলি পেলাই এটা আমি সিদ্ধান্ত লৈছোঁ যে আগন্তুক মগৰসকলৰ যিটো ভাষা, সংস্কৃতি আৰু এইখন অঞ্চলত ভাৰতবৰ্ষত বসবাস কৰা মগৰসকলৰ জাতীয় এটা উৎসৱটো এটা বিশ্ব দৰবাৰত লৈ যাবলৈ আমি এটা প্ৰয়াস কৰিছোঁ। যেনেধৰণে আমি অসমত বসবাস কৰা মগৰসকলে আমাৰ অসমৰ সমাজৰ যিটো বিহু, মাঘ বিহুৰ উৎসৱ আৰু বড়োলেণ্ডৰ আমাৰ বড়োসকলৰ যিটো যি বিহু এটা উদযাপন কৰে, সেই ঠিক তেনেকৈ আমাৰ মগৰসকলৰ এই মাঘ বিহুটোক আমাৰ জাতীয় উৎসৱ হয়। আৰু সেই উৎসৱ হিচাপে আমি সমগ্ৰ আজি বিশ্বত বসবাস কৰা মগৰসকলে আজি এই উৎসৱটো পালন কৰি আহিছে। আৰু আজি আমি আমাৰ মাজত আমাৰ BTC অঞ্চলৰ পৰা অসমৰ মন্ত্ৰী মাননীয় শ্ৰীযুত ৰিহন দৈমাৰী ডাঙৰীয়া আহিছিলে। তেখেতে মগৰসকলৰ উন্নতিৰ সাপেক্ষে আৰু জাতিটোৰ ভাষা, সংস্কৃতি, লিপিৰ কথা তেখেতে কৈছে। আৰু আমি ইয়াত দেখিবলৈ পাইছোঁ, আমি উদযাপন সমিতি হিচাপে যে ইয়াত আমাৰ ওচৰীয়া আমাৰ দাদা ভাইসকল, যেনে বড়ো দাদা ভাইসকল হওক, অসমীয়া দাদা ভাইসকলে হওক, আৰু আমাৰ আদিবাসী বা বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি এই উৎসৱক সহযোগ কৰি আছে। আৰু বিশেষকৈ আমাৰ বড়ো দাদা ভাইসকলে ইয়াত আমাৰ যিমান ওচৰ চুবুৰীয়া আছে তেখেতসকলে হাতে কামে আমাক সহযোগ কৰিছে। তেখেতসকলক আমি যথেষ্ট ধন্যবাদ অন্তৰেৰে আমি দিব বিচাৰিছোঁ। আজি কেৱল মগৰৰে নহয়, ইয়াত সকলো জাতি জনগোষ্ঠীয়ে আমাক ইয়াত সহযোগ কৰিছে। তেখেতসকলে বিভিন্ন কাৰ্যসূচীটো তেখেতসকলে আমাক সহযোগ কৰিছে। আগন্তুক দিনত এনেকুৱা সভাৰ যোগেদি আপোনালোকৰ জাতিটো, মগৰ জাতিটো আগুৱাই নিবলৈ কি মেছেজ আপুনি আগবঢ়াব কেন্দ্ৰীয় কমিটিৰ? চাওক, আমি বিচাৰিছোঁ ৰাজনৈতিকভাৱে কিছুমান কথা আমি ক'ব লাগিব যে আমাৰ অসমত বসবাস কৰা বা ভাৰতবৰ্ষত বসবাস কৰা মগৰসকলৰ যিটো উৎসৱৰ ভিতৰত মগৰ যিটো মাঘে সংক্ৰান্তি উৎসৱটো হ'ল অন্যতম আৰু চবতকৈ শ্ৰেষ্ঠ উৎসৱ। এই উৎসৱত আমি যেনেকৈ আমাৰ ধান কাটা হয় বা বিভিন্ন ধৰণৰ আমাৰ প্ৰাকৃতিক যিটো কামবোৰ, ধান কাটা মাৰা হোৱাৰ পিছত আমাৰ এইবিলাক উৎসৱ আমি পালোঁ। তাৰপিছত আমি তিলৰ লাড়ু, পিঠা, চাউল গুড়িৰ পিঠা
আৰু বিশেষকৈ আমাৰ গাহৰি মাংস আৰু আমাৰ এই লাৰু এটা বুলি কয় দীঘলকৈ যে থাকে এই লাৰুটো আমি খুব বিশেষকৈ এই উৎসৱত আমি খাওঁ আৰু তিলৰ ফটাটো আমি লওঁ তিলৰ ফটাটো লওঁ আৰু চাউলৰ বনোৱা যিটো মদটো আমি ব্যৱহাৰ কৰোঁ এই উৎসৱত কিন্তু আজি ইয়াত আমাৰ তেনেকুৱা নাই ভিতৰে কিছুমানে নিজৰ উৎসৱ হিচাপে ল'ব কিন্তু ইয়াত অপেনলি তেনেকুৱা নাই আৰু তো আজি এই উৎসৱেদি আমি অসমত বা ভাৰতবৰ্ষ বসবাস কৰা কেৱল মগৰে নহয় যে আজি এই উৎসৱটো অসম তথা ভাৰতবৰ্ষৰে এটা মানে উৎসৱ হওক বুলি আমি আশা কৰিছোঁ আৰু আপোনালোকক কি অসম চৰকাৰ বা ভাৰত চৰকাৰে এই মগৰ জাতিটো আগুৱাই নিয়াৰ কাৰণে কিমান সফল হৈছে এই বিষয়ে নিশ্চিতভাৱে সহযোগ কৰিছে আজি মাননীয় আমি জনামতে অসমৰ কেবিনেট মন্ত্ৰী মানে কি অসম চৰকাৰৰ এটা অংগ আৰু অসম চৰকাৰৰ যিটো প্ৰতিনিধি হিচাপে ৰিহন দৈমাৰী যিহেতু আমাৰ মাজত আহিছে আৰু তেখেত অহাৰ পিছত যিবিলাক কথা আমাৰ ৰাইজক কৈ গৈছে যে মগৰ জাতিটোৰ এই ফেষ্টিভেলটোক এই উৎসৱটোক আমি আকৌ বৃহত্তৰ ৰূপত আমি পালন কৰিব লাগিব আৰু চৰকাৰৰ ফালৰ পৰাও আমি যদি পাৰোঁ আমি আৰ্থিকভাৱে সহযোগ কথাটো তেখেতে কৈছে আৰু ভাষা সংস্কৃতি লিপিৰ কথাটো তেখেতে কৈছে তো আমি নিশ্চিতভাৱে আশা কৰোঁ যে অসম চৰকাৰেও ইয়াত পজিটিভ দিশত লৈছে আৰু আমাৰ অসম চৰকাৰৰ যিটো নেকি মন্ত্ৰী ৰিহন দৈমাৰী ছাৰ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আমি আশা কৰোঁ যে এই ক্ষেত্ৰত তেখেতসকলে আমাক সহযোগ কৰিব ধন্যবাদ अखिल असम मगर संघ जिंदाबाद भारत गुलामी जिंदाबाद घाम लाग्यो रमाइलो देशै रमाइलो घाम लाग्यो रमाइलो देशै रमाइलो भेटैमा भयो हो हजुर हाम्रो देशै रमाइलो जिन्दानी गराउने हो हजुर हामी भेट भएको बेलैमा देशै रमाइलो तपाईँ जहाँ पनि हुनुहुन्छ अनुरोध राख्छ र त्यसरी नै उहाँहरूलाई कार्यालयमा आउन लागे र